সকলোকে নমস্কাৰ। নতুন বছৰৰ আপোনালোকক হিয়া ভৰা শুভেচ্ছা যাচিছোঁ পোনপ্ৰথমে। তো মই আজি বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। হিয়া ৰামথু হাৰ্টথ্ৰব জুবিন দাৰ যিমান পাৰোঁ যিমানখিনি তেওঁৰ গীত আছে, তেওঁৰ গীত গোৱাটো সহজ কথা নহয়। ভাবিছোঁ এটা এটাকৈ যিদিনাখনেই সময় ওলাব পাৰোঁ এটা এটাকৈ মানে গীত মই আপোনাৰ লোকৰ আগত গাব চেষ্টা কৰিম। নিজৰ সুৰেৰে বা নিজৰ মতে, নিজৰ কণ্ঠৰে মানে গাবলৈ চেষ্টা কৰিম নিজৰ মতে। জুবিনদাৰ নিচিনা গোৱাটোতো সহজ নহয়, তো আপোনালোকে চাই থাকিব। কাৰণ ঘৰৰ পৰা দূৰত থাকিও যাতে আমি এনেকৈ জুবিনদাৰ গীতখিনি গাই নিজকে সুখী ৰাখিব পাৰোঁ বা নিজৰ মনক শান্তি দিব পাৰোঁ। আৰু তেওঁৰ গীতবিলাক যদি গাই থকা আপুনি টাইমবিলাক কেনেকৈ পাৰ হয় আপুনিও গমেই নাপাব। আমাৰ ভৱিষ্যতে আমাৰ প্ৰজন্মই বা নিজেও বুঢ়া হ'লে পিছত দেখা পাম যে এটা টাইমত এনেকৈ কৰিছিলোঁ, এটা মেমৰি থাকি যাব। তো ঠিক তেনেদৰে মই এই মোৰ ইভেণ্টছবিলাক মই আপোনালোকক দেখুৱাই যাম, মোৰ গীতবিলাক গাই শুনাম আপোনালোকক। আশা কৰিছোঁ আপোনালোকে ভাল পালেও এটা কিবা লিখি দিব কমেণ্টত, আৰু বেয়া পালেও কিবা এটা লিখি দিব। তেওঁ বৰ্তমান আমাৰ মাজত নাই, আমি সকলোৱে জানো। তো হ'লেও তেওঁৰ আমি গীতেৰে তেওঁৰ কৰ্মৰে আমি জীয়াই ৰাখিব লাগিব। কাৰণ তেওঁৰ গীতবিলাক যদি মই গাই পেলাই মই নিজৰ ভইচত যদি গাই পেলাই সংৰক্ষণ কৰি থ'ব পাৰোঁ, তো মোৰ বহুত এটা মেমৰি হৈ ৰ'ব, যাতে মই এইখিনি কাম কৰিব পাৰোঁ ভালদৰে। তো আজিৰ পৰা মই ষ্টাৰ্ট কৰিম। জুবিনৰ প্ৰথম এটা ছং মই গাইছোঁ, মায়া। মায়া মায়া মাথো মায়া, তুমি জানো সঁচা নে মৰমৰে মায়া। মায়া ভৰা দুচকুলৈ হিয়া জুৰি আছাহিব, দূৰণিৰে জোনাকী হৈ ৰলা কিয়। মায়া মায়া মাথো মায়া, তুমি জানো সঁচা মৰমৰে মায়া। সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছোহি জীয়াই, দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই। বিষেমেকা ৰাতি নালাগে মোক সোঁৱৰণি। মায়া মায়া মাথো মায়া, তুমি জানো সঁচা মৰমৰে মায়া। মায়াবিনী সেই ৰাতি আহিছিলো কাষলে তোমাৰ দুখ হবলে, হাঁহি হাঁহি সাবতিলা অশ্ৰু ভৰা অনুভূতিবোৰ মনত গোপনে। মোৰ মায়া বিতৃষা দিবহি মাথো বেদনা। মায়া মায়া মাথো মায়া, তুমি জানো সঁচা মৰমৰে মায়া। মায়া ভৰা দুচকুলৈ হিয়া জুৰি আছাহিব, দূৰণিৰে জোনাকী হৈ
রোলা কিয় মায়া মায়া মাথো মায়া। ভাল পালে লাইক কৰিব, বেয়া পালে লাইক নকৰিব, আৰু কেনেকুৱা পালে কি পালে এষাৰি কমেণ্টত লিখি দিব, কাৰণ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। বাকী লাইক ভিউজৰ কাৰণে ইমান এটা মই আশা কৰা নাই, জাষ্ট ট্ৰাই কৰিছোঁ যাতে মেমৰি এটা অভিজ্ঞতা হয়। ধন্যবাদ।